নমস্কাৰ বন্ধু-বান্ধৱীসকল, এছ কে চৌধুৰী নিজৰ নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ অসমৰ বিখ্যাত ছিংগাৰ জুবিন গাৰ্গে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খং কৰি কিছু মন্তব্য কৰিছে। তাৰে কিছু দৃশ্যাংশ আপোনালোকে চাই লওক। মই চবকে গালি পাৰোঁ, মই বিজেপিকো গালি পাৰিছোঁ যে পৰীক্ষা পাতিছে এড্ৰে নেকি এইটো এডিআৰই পৰীক্ষা যেতিয়া পাতিলে তাত আমাৰ CM কৰি দিলে বোলে 1 কোটি টকা বা 10 কোটি টকা জৰিমনা হ'ব। ইটো নিব নোৱাৰিব, সিটো নিব নোৱাৰিব, ইটো নিব নোৱাৰিব। আৰু পৰীক্ষা দিবলৈ কেলৈ যাব? তাতে পৰীক্ষা দিবলৈহে কৈছে। যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা, 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে, সি কিয় পৰীক্ষা দিব যাব? সি গৰু নেকি? সি বেলেগ কাম কৰিব। 10 কোটিলৈ কৰিছে। দেট ইজ মানে সেইটো আম্বানী পুতেকে পাৰিব, আমাৰ ল'ৰা ছোৱালী নোৱাৰে। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।